লক্ষী পূজাৰ দিনৰ ভাগৰ ভিডিঅ'টো মই আপোনালোকক দেখালো। এইটো ভিডিঅ'ত মই দেখাম ৰাতিৰ ভাগৰ ভিডিঅ'টো। বাৰু পূজা মণ্ডপত চব ঠিক ঠাক কৰি ঘৰ আহি পাওঁ মানে সন্ধিয়াই হৈছে। মায়ে এফালে ঘৰতে যা যোগাৰ কৰি আছে শৰাই এখন দিয়াৰ। ময়ো ধুনীয়াকে হাত ভৰি ধুই লৈ ড্ৰেছ পাতি চেঞ্জ কৰি ললো। তাৰপিছতে মা আৰু মই মেলি সকলোতে চাকি জ্বলালো আমাৰ ঘৰৰ। ভঁৰালৰ পৰা আদি কৰি গোহালিৰ ঘৰলৈকে সকলোতে চাকি জ্বলাই দিছো। তাৰপিছতে মায়ে পঢ়িবলৈ ল'লে লক্ষ্মী চৰিত্ৰ। প্ৰত্যেক বছৰে মায়ে এনেকৈ লক্ষ্মী চৰিত্ৰখন পাঠ কৰে আৰু মই চাইডত বহি শুনি থাকো। বাৰু ঘৰৰ কামবোৰ হৈ গৈছে, এতিয়া মা আৰু মই গৈ আছো গাঁৱৰ লক্ষ্মী পূজা মণ্ডপলৈ। ভিতৰতে সোমাই আহি দেখিছো যে মানুহ ইমান হোৱা নাই বাৰু। মানে সকলোৱে নিজৰ নিজৰ ঘৰত ব্যস্ত হৈ আছে, লাহে লাহেকে আহিব আৰু ইয়ালে। সেইবাবে ভিৰ হোৱাৰ আগতে মা আৰু মই চাকি গছো জ্বলাই ললো। মই চাকি জ্বলাও মানে বাকী ছোৱালী কেইজনীও আহি পাই গ'ল। ইহঁতে আকৌ ইয়াৰ পৰা ফটোশ্বুট কৰা বিজি। ময়ো বাৰু দুখনমান ফটো উঠি ললো। তাৰপিছত মই চাবলৈ আহি গলো আমাৰ খানা যোগাৰ কেনে চলি আছে বুলি। বনোৱা ষ্টাৰ্ট দিছে এইফালে, সেয়ে ভাবিলো নিকি ঘৰৰ পৰা এবাৰ আহোঁগে। নিকিও পুৰা তাইৰ ঘৰলৈ আমাক মাতি আনিছে। প্ৰসাদ খাবলৈ দিলে, এতিয়া বোলে তাই হেনো আমাক পুৰি খাবলৈ দিব। আজিৰ দিনটোত আৰু কোনে লাজ কৰে, চিধা খাই যাম আৰু চব। আমি পুৰি খাই থাকোতে আকৌ পুৰি লাভাৰ এজনী আহি পালে, যিজনী হৈছে আমাৰ দলিকলি। তাইও আহি কি চিধা একদম পুৰি ঘুগুনি মাৰি আছে। তাৰপিছতে নিকিহঁতৰ ঘৰতে অলপ সময় থাকিলো। ফাইনেল আৰু লাষ্ট পাৰ্টটো আপোনালোকক কালি দেখাম দেই।